গতিকে মই ভাবো যে স্বৰ্গদেউ চাউলুং চুকাফাই আৰম্ভ কৰা সেই যাত্ৰাত পৰৱৰ্তী সময়ত স্বৰ্গদেউসকলে বিশেষভাৱে ইতিবাচক দৃষ্টিভংগীৰে ইন্ধন যোগাৰ বাবে আজি অসমৰ বুকুত বহু এনেধৰণৰ আধ্যাত্মিক কেন্দ্ৰ প্ৰতিষ্ঠা হ'ল আৰু যি কেন্দ্ৰৰ ওপৰত ভিত্তি কৰি অসমীয়া বৃহত্তৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সমাজখন বৰ্তি আছে আৰু এই আধ্যাত্মিক ভেটিবিলাকে বিশ্বৰ মানৱ সমাজক ঐক্যবদ্ধ কৰাৰ বাবে শক্তি যোগান ধৰি আহিছে ভক্তিৰ ৰস প্ৰেৰণ কৰি আহিছে কেৱল অসমৰ মানুহে ইয়াৰ মাজত সীমাবদ্ধ হৈ নাথাকে ভাৰতবৰ্ষৰ 140 কোটি জনগণ আশা কৰিম যে উঠি অহা প্ৰজন্মই এই কথাবিলাক মনত ৰাখিব লাগিব এই শিৱসাগৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আইকনিক জিলা হিচাপে ঘোষণা কৰিছে অৰ্থাৎ ভাৰতবৰ্ষৰ ভিতৰত কেৱল 5খনেই এনেধৰণৰ জিলা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে তাৰ ভিতৰত শিৱসাগৰ অবিভক্ত অন্যতম प्रधानमंत्री नरेंद्र मोदी डांगरियाए आहम स्वर्गदेवসকলে प्रतिष्ठा करा द्वितीय राजधानी हाबुंगक पुनर प्रतिष्ठा करार বাবে আমাক তেখেতে নিৰ্দেশ দিছিল আৰু সেইভাবে 2016 চনত যিবিলাক ঐতিহ্য ক্ষেত্ৰ আমাৰ স্বাভিমানৰ প্ৰতীক সেই অঞ্চলবিলাকক শক্তিশালী ৰূপ দিবৰ বাবে তেখেতে যি নিৰ্দেশনা দিছিল ইয়াৰ ভিত্তিতে হাবুঙত 2018 চৰকাৰীভাৱে পোন প্ৰথমবাৰৰ বাবে মেডাম মাফি আয়োজন কৰা হৈছিল